নমস্কাৰ, মই জয়ন্ত কুমাৰ কলিতা। বহু সময়ত বহু অভিভাৱকে মোক যোগাযোগ কৰে, জানিব বিচাৰে যে সন্তানক কেনেদৰে ভাল মানুহ বনাব, ভাল কৰিব। এই বিষয়ত মই আজি কেইটামান উপায় দিব বিচাৰিছোঁ। নম্বৰ 1, সন্তানৰ সন্মুখত কেতিয়াও ঋণাত্মক কথা আলোচনা নকৰিব। নম্বৰ 2, সন্তানে বহুত সময়ত আপোনাৰ পৰা কিছুমান কথা জানিব বিচাৰিব, কিছুমান প্ৰশ্ন সুধিব। সেইবিলাক প্ৰশ্নৰ আপুনি উত্তৰ নিদিয়াকৈ নাথাকিব। সদায় চেষ্টা কৰিব যাতে তেওঁলোকৰ প্ৰশ্নবিলাকৰ সঠিক উত্তৰ আপুনি দিয়ে। নম্বৰ 3, সন্তানক সদায় সঁচা কথা ক'বলৈ আৰু সঁচা কথা শুনিবলৈ শিকাওক। নম্বৰ 4, সন্তানক প্ৰয়োজনীয়তকৈ অধিক একো নিদিব। ই চাহে মৰম হ'ব পাৰে, খোৱা বস্তু হ'ব পাৰে, উপহাৰ হ'ব পাৰে। সদায় লিমিটত ৰাখিব। নম্বৰ 5, সন্তানক যিমান পাৰে সিমান সময় দিবৰ কাৰণে চেষ্টা কৰক। নম্বৰ 6, সন্তানক ছেভিংছ কৰিবলৈ শিকাওক, বিশেষকৈ সঞ্চয় কৰিবৰ কাৰণে শিকাওক। সঞ্চয় কৰিলে কি লাভ এইটো শিকাওক। নম্বৰ 7, আপুনি যেতিয়া সন্তানক কিবা এটা উপদেশ দিব, সদায় ইতিবাচক উপদেশ দিব আৰু এই উপদেশৰ লগত তেওঁলোকক মিছা ভয় কেতিয়াও নেদেখাব। যেনে ভাত খোৱা, যদি ভাত নোখোৱা তেতিয়াহ'লে ভূত আহিব, এনেকুৱা ধৰণৰ ভয় কেতিয়াও নোখোৱাব। নম্বৰ 8, পৰিয়ালৰ সকলোৱে যিহেতু ব্যস্ত, বিশেষকৈ নিশাৰ সময়ত সকলোৱে একেলগত আহাৰ গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিব। নম্বৰ 9, সন্তানক সদায় আপুনি কিবা এটাতো ব্যস্ত ৰাখে, তাৰ মাজতে তেওঁলোকক সমৰ কলা, মাৰ্চেল আৰ্ট শিকাওক। বিশেষকৈ তেওঁলোকক কাৰাটে, কুমফু হওক, টাইকোৱাণ্ডো হওক, এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়ক। এই প্ৰশিক্ষণ যদি সন্তানে লয় তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ভৱিষ্যতে বেয়া কাম নকৰে, ডিচিপ্লিন তেওঁলোকে শিকিব আৰু কেতিয়াও ধূমপান তেওঁলোকে নকৰিব। নম্বৰ 10, সন্তানৰ সন্মুখত কেতিয়াও তৰ্ক বিতৰ্ক নকৰিব। নম্বৰ 11, সন্তানে যেতিয়া স্কুলৰ পৰা আহে বা আবেলি যেতিয়া আপুনি তেওঁক লগত কথা পাতে, সুধিব যে আজিৰ দিনটোত তুমি কি ভাল কাম কৰিলা। এনেকুৱা ভাল কাম কৰা প্ৰশ্ন সুধিলে সন্তানে সদায় ভাল কাম কৰিবলৈ চেষ্টা কৰিব। নম্বৰ 12, সন্তানক বিভিন্ন ধৰণৰ সাধুকথা শুনাওক, যিবিলাক সাধুকথাৰ দ্বাৰা তেওঁলোকে কিবা এটা শিকিব পাৰে। ধন্যবাদ।